নমস্কাৰ, মই প্ৰস্তুতি বৰাই আজি আপোনালোকৰ মাজলৈ আকৌ এটা লং ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টো বহুত বিশেষ। আপোনালোকে একেবাৰে শেষৰলৈকে চাব দেই। এয়া মই মোৰ কাপোৰযোৰ উলিয়াই ধুনীয়াকৈ সাজু হ'লোঁ আৰু ক'লৈ সাজু হ'লোঁ জানেনে? আমাৰ গাঁৱত আজি ৩৭তম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছে আৰু আজি হৈছে তাৰে প্ৰথমটি দিন। আৰু এনেদৰে গাঁৱত কিবা এটা অনুষ্ঠান পাতিলে চাদৰ মেখেলাযোৰ পিন্ধিলে ভাল লাগে আৰু সেয়ে মই এতিয়া চাদৰ মেখেলাযোৰ ধুনীয়াকৈ জাপি ল'লোঁ। ধুনীয়াকৈ পিন্ধি মেলি লোৱাৰ পাছত এতিয়া ময়ো অধিৱেশনলৈ যাবলৈ সাজু হ'লোঁ আৰু আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন। আমাৰ গাঁৱৰ তিনিওটা অনুষ্ঠান লগ হৈ পতাকা উত্তোলন কৰিবলৈ বুলি সাজু হৈছে আৰু এতিয়া আমিও তাত উপস্থিত হ'লোগৈ। গৈ পাই দেখোঁ যে আমাৰ পাৰিজাতৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যুৱক যুৱতী তথা বয়োজ্যেষ্ঠসকললৈকে তাত উপস্থিত আছে আৰু এতিয়া সকলোৰে সহযোগত তিনিওটা অনুষ্ঠানৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰা হ'ল আৰু ইয়াৰ পাছতে এই পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা গামোচা দি সম্বৰ্ধনা জনোৱা হ'ল আৰু আমাৰ একতাৰে ভৰা মৰমৰ গাঁওখনিত কোনো এটা অনুষ্ঠান অনুষ্ঠিত কৰিলে ইয়াৰ সদস্যসকলৰ সহায় সহযোগিতা কিন্তু উল্লেখনীয়। আৰু এই কাৰ্যসূচীৰ অন্ত পৰাৰ পাছতেই ইয়াৰ পাছৰ কাৰ্যসূচী আছিল স্মৃতি তৰ্পণ আৰু এই কাৰ্যসূচীৰ মুখ্য তৰ্পক হৈছে আমাৰ গাঁৱৰে এজন বয়োজ্যেষ্ঠ ব্যক্তি আৰু এই কাৰ্যসূচীত তেখেতক সহায় সহযোগিতা কৰিবলৈতো সদস্যসকল আছেই আৰু এতিয়া লাহে লাহে আমাৰ এই স্মৃতি তৰ্পণ কাৰ্যসূচী ইমানতে সমাপ্ত হ'ল আৰু ইয়াৰ পাছৰ কাৰ্যসূচী আছিলে আমাৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰ অসমৰ এগৰাকী বিশিষ্ট ব্যক্তি আৰু তেওঁ হৈছে জুবিন গাৰ্গ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ এই অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু ক্ৰমে এতিয়া এইকেইটা কাৰ্যসূচীৰ অন্ত পৰিছে আৰু ইয়াৰ পাছৰ কাৰ্যসূচী আছিলে বৃক্ষৰোপণ। আমাৰ পৰিৱেশটোক আমিয়েই জানো সযতনে ৰাখিব নালাগিব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তিসকলে নৱপ্ৰজন্মক উৎসাহ যোগোৱাৰ লগতে পৰিৱেশটো যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ বাবে এয়া বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিলে আৰু এতিয়া ৰাতিপুৱাৰ কাৰ্যসূচী ইমানতে সামৰণি পৰিল আৰু এতিয়া আমিও ঘৰলৈ আহি এয়া মই আকৌ কামত লাগি গ'লোঁ। কণ কণ মইনাসকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশৰ বাবে তেওঁলোকে কিছুমান প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল আৰু এই প্ৰতিযোগিতাসমূহত প্ৰয়োজন হোৱা কাগজত মই আকৌ ষ্টাম্প মাৰি ল'লোঁ। এখন এখনকৈ সকলো কাগজতে এতিয়া ধুনীয়াকৈ ষ্টাম্প মাৰি ল'লোঁ আৰু কিছু সময়ৰ পাছতে আমাৰ প্ৰতিযোগিতাসমূহো আৰম্ভ হ'ল আৰু আজিৰ প্ৰথম প্ৰতিযোগিতাটো হৈছে চিত্ৰাংকন প্ৰতিযোগিতা আৰু আজিৰ এই প্ৰতিযোগিতাত বহুতো কণ কণ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি নিজৰ সুপ্ত প্ৰতিভা প্ৰকাশ কৰিলে আৰু প্ৰতিযোগিতা বুলিলেতো হৰা জিকা থাকেই, কিন্তু যিসকল প্ৰতিযোগীয়ে এনে প্ৰতিযোগিতাসমূহত পুৰস্কাৰ লাভ নকৰিলে বা আগতেও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তেনে প্ৰতিযোগীয়ে কিন্তু এই প্ৰতিযোগিতাসমূহৰ পৰা বিৰত থাকিব নালাগে। হয়তো তেওঁতকৈ পাৰফেক্ট আন কোনোবা আছে। পুৰস্কৃত নহ'লো বুলি দুখ কৰি থকাতকৈ তেওঁলোকে অধিক সংগ্ৰামহে কৰা উচিত। নিশ্চয় এদিন নহয় এদিন সফল হ'বই। বাৰু এতিয়া এইফালে আকৌ আৰ্ট কম্পিটিশ্যন চলি আছে আৰু আমি ধুনীয়াকৈ চাই আছোঁ আৰু তেওঁলোকে যে কিমান ধুনীয়াকৈ ছবিবোৰ আঁকিছে নহয়। আৰু আজিকালি বাৰু মোৰ ভিডিঅ' চোৱা মানুহ ঢেৰ হৈ গ'ল নেকি? যেনিয়ে তেনিয়ে চোন মোৰ ভিডিঅ' চোৱা মানুহে এইফালে আকৌ এজনীয়ে মোৰ ভিডিঅ' চাই আছে। ৰ'ব আৰু এজনী দেখাই আছোঁ, এইগৰাকীও হেনো মোৰ ভিডিঅ'য়ে চাই আছে। এয়া দেখাইছে চাওকচোন, তোৰ ভিডিঅ' চাইছোঁ হেনো। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটোকো ছাবস্ক্ৰাইব কৰি দিব, লগতে অনাগত দিনবোৰতো যাতে আপোনালোকৰ পৰা এনেদৰে মৰম আৰু ছাপোৰ্ট পাওঁ তাৰে আশা কৰিলোঁ। বাৰু এতিয়া কথা কৈ থাকোঁতে ইহঁতে যে ইমান ধুনীয়াকৈ ছবিবোৰ আঁকিছে। এইফালে চাওকচোন আমাৰ লুটু, ইও হেনো এবাৰ ছবি প্ৰতিযোগিতাত ভাগ লৈছে, মানে এনেই আৰু সি বৰ্তমান প্ৰতিযোগিতাত ভাগ ল'ব পৰা হোৱা নাই বাৰু, তথাপিও তাৰ মনত যি আছে সি তাকেই আঁকিছে আৰু কিছু সময়ৰ পাছতে এয়া ছবি প্ৰতিযোগিতাও অন্ত পৰিল। চিত্ৰাংকন প্ৰতিযোগিতা শেষ হোৱাৰ লগে লগে এইফালে আকৌ মঞ্চত আৰম্ভ হৈ গ'ল কুইজ প্ৰতিযোগিতা। পিছে ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল, মই কিন্তু ভিডিঅ' কৰিবহে পাহৰিলোঁ। বাৰু একো নাই, এতিয়া আমি এইফালে চাই আছোঁ কুইজ প্ৰতিযোগিতা আৰু ইয়াৰ পাছতে আৰম্ভ হ'ল দিহানামৰ প্ৰতিযোগিতা। এতিয়া আহকচোন প্ৰথম দলটিতে কণমানি কেইটিৰ দিহানাম উপভোগ কৰোঁ।
আছিল আমাৰ দলটোৱে পৰিৱেশন কৰা দিহানাম। আমাৰ দিহানাম শেষ হোৱাৰ পাছতে আমি আকৌ এবাৰ আহিলোঁ ঘৰলৈ বুলি, কাৰণ এতিয়া আছে মইনা পাৰিজাতৰ শিশুসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন। আৰু এই বন্তি প্ৰজ্বলনত প্ৰয়োজনীয় হোৱা সামগ্ৰীসমূহ যোগান ধৰিবৰ বাবে আমি ইয়াত যো-জা চলাই আছোঁ। এতিয়া মাথো চাকি জ্বলোৱাৰহে কথা। কণমানিকেইটাই হাতে হাতে প্লেট, চাকি, শলিতা, তেল লৈ পাৰিজাতলৈ বুলি ওলাই গ'ল। সিহঁতৰ লগতে পাছে আমিও পাৰিজাতলৈ বুলি ওলাই গ'লোঁ। পাৰিজাতলৈ গৈ কণমানিকেইটাৰ হাতত চাকি দিয়া, চাকিত তেল ঢলা, লগতে চাকি গছ জ্বলাই দিয়াৰ পৰা আদি কৰি সিহঁতক একেটা শাৰীতে থিয় কৰোৱাই হৈছে আমাৰ কৰ্তব্য। এতিয়া কণমানিকেইটাই হাতত নিজৰ নিজৰ চাকি গছ লৈ পাৰিজাতৰ শ্লোগানেৰে অধিৱেশন থলীলৈ বুলি যাত্ৰা কৰিব লাগে। আৰু এতিয়া প্ৰত্যেককে নিজৰ নিজৰ চাকি গছ হাতত দি অধিৱেশন থলীলৈ যাব পৰাকৈ সাজু কৰি তুলিলোঁ। আৰু এতিয়া পাৰিজাতত জড়িত এজন খুৰাই সিহঁতক কেনেদৰে কি কৰিব লাগিব তেওঁলোকৰ নিজৰ কৰ্তব্যসমূহৰ বিষয়ে বুজাই দিলে। আৰু এতিয়া পাৰিজাতৰ শ্লোগানেৰে সিহঁতৰ যাত্ৰাৰো আৰম্ভণি হ'ল। সিহঁতক যি ধৰণে নিজৰ নিজৰ কৰ্তব্যৰ বিষয়ে বুজাই দিয়া হৈছিল, ঠিক সেইদৰে সিহঁতে সকলোবোৰ কাম কৰিবলৈ চেষ্টা কৰিছে। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। সিহঁতক দিয়া নীতি নিয়মবোৰৰ বিপৰীতে পৰিচালিত নহৈ সিহঁতে যে শৃংখলাবদ্ধভাৱে কামবোৰ কৰি গৈছে, তাকে দেখি খুবেই ভাল লাগিছে। সিহঁত জ্ঞানৰ পোহৰেৰে উজ্বলি উঠাৰ লগতে আমাৰ পাৰিজাতখনো যে দীৰ্ঘজীৱী হওক তাৰে কামনা কৰি সিহঁতে এনেদৰে শ্লোগান মাতিলে। আৰু এতিয়া সিহঁতে নিজৰ নিজৰ হাতৰ চাকি গছ তাতে থৈ প্ৰাৰ্থনা কৰিবলৈ বুলি সাজু হ'ল।
ইয়াৰ কিছু সময়ৰ পাছতে আকৌ সাংস্কৃতিক সন্ধ্যাও আৰম্ভ হ'বৰেই হ'ল নহয়। তেনেহ'লে এতিয়া কণ কণ শিশুসকলৰ দ্বাৰা সাংস্কৃতিক সন্ধ্যাখন উপভোগ কৰোঁচোন আহক। আৰু আজি অধিৱেশনৰ প্ৰথম দিনটিৰ কাৰ্যসূচী ইমানেই আছিল। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পালে। আজিলৈ ইমানেই।